আজি কলেজৰ গেটখন দি সোমাই কিবা এটা মনটো ভাল লাগি গৈছিল, কিয়নো লগৰটোৱে ক'লে আজি বোলে কলেজত কিবা এটা আছে। ময়ো পিছে আজি এইবোৰ দেখি ভাবিলোঁ এইটো দেখোন অতি ভাল খবৰ। পিছত ভিতৰত সোমাইহে গম পালোঁ যে ভাগৰুৱা ক্লাছকেইটা বাদ দি বেলেগ একো ভাল খবৰ নাই। সঁচাকৈ আজিৰ দিনটো লেকচাৰটো অলপমান ভাগৰুৱা আছিল। সেইকাৰণে ভাবিলোঁ দুপৰীয়া ভাতকেইটা খাই অলপমান আৰাম কৰিলোঁ। মেকুৰীৰ গাত গৰম পানী ঢলাৰ দৰে এইবিধ জীৱও মোৰ আশাত একেবাৰে চাচা পানী মাৰি দিলে। তাৰপিছত ভাবিলোঁ যিখন দেশত ৰাস্তাৰ আগত চাইকেল দিয়ে সেইখন দেশৰ পৰানো আৰু কি আশা ৰাখিব। সেয়ে ভাবি বোলো আজি অলপমান ট্ৰেডিঙকে কৰিলোঁ। আৰু আজিৰ দিনটো ইনকাম বৰ এটা বেয়াও নহয়। বেছি ইনকামৰ আশাত মই বহুত কিবা কিবি হেৰুৱাই থৈছোঁ, গতিকে মই এটা বৰ বেছি আশাও নকৰোঁ। আজিৰ দিনটো প্ৰায় 9 ঘণ্টামান ক্লাছ কৰাৰ পিছত ঘৰলৈ বুলি ওলালোঁ, কিয়নো ইয়াৰ পিছত মোৰ জিমলৈ যাবলৈ আছে। কিয়নো হেল্থৰ নামত দিনটোৰ 2 ঘণ্টা সকলো ব্যক্তিয়ে দিব লাগে। আজি পিছে লগৰটোৰ ভাগৰ ঘড়ী এটা আহিছিল, তাকে বোলো খুলি খালি চাওঁ ভিতৰতনো কিনো আহিছে। পিছে ঘড়ীটো বৰ ধুনীয়া।